আজি ৰাতিপুৱা মই বনাইছোঁ ৰুটি আৰু তাৰ পিছত ঘৰৰ যিখিনি কাম আছিলে সেই গোটেইখিনি কৰি ল'লোঁ। একেবাৰে শেষত মই এই বাচনখিনি উলিয়াই লৈছোঁ। এইখিনি পূজাৰ বাচন হয়। গোটেইখিনি মোৰ সদায় নালাগে, কিছুমান এক্সট্ৰা আছিলে সেইখিনিও মই আজি একেবাৰে ধুই থৈ দিম, কাৰণ মোৰ ইমানখিনি বাচন নালাগে সদায়। আৰু কিছুমান আছে সেইবোৰো মই একেবাৰে ধুই থৈ দিছোঁ, কিবা এটা হ'লে মানে উলিয়াওঁ। আৰু ধুনাই দিওঁ মই সদায়, কাৰণ এই চাকি গছ জ্বলালে আদি খুব দিগদাৰ কৰি থাকে, বাৰে বাৰে গৈ চুই থাকে। মোৰ বাচন ধোৱা হৈ গ'ল কমপ্লিট। এতিয়া মই যাওঁ গা ধুবলৈ। হেল্ল' ফ্ৰেণ্ডছ, মই দেৱিকা। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো কিন্তু খুব ভাল আছোঁ। আৰু আজি মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ প্ৰায় এতিয়া 12টা বাজিছে, আৰু এইটো টাইমৰ পৰা দুপৰীয়াৰ পৰা আজি মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু মোৰ আজি খোৱা বোৱা ৰন্ধা মানে দুপৰীয়াৰ খানা বনোৱা কাম, সেইখিনি মোৰ কৰিবলগীয়া একো নাই, কাৰণ মই যাবলৈ ওলাইছোঁ আজি মাৰ ঘৰত আৰু তাতে গৈ খাম। আদি ৰেডি হৈ গ'ল, সি বাহিৰতে আছে। এতিয়া মোৰ ৰেডি হ'ব লাগিব। ৰেডি হৈ লওঁ তেতিয়াহ'লে ময়ো। মই হৈ গ'লোঁ একেবাৰে ৰেডি, আৰু মোৰ চব বস্তু যিখিনি ল'বলগীয়া আছিলে সেইখিনি লৈ ল'লোঁ। বেছিটো ল'বলগীয়া নাই, কাৰণ গধূলি আমি আকৌ আহি যামেই। আৰু আদিও ৰেডি হৈ গ'ল, সি বাহিৰত আছে, আৰু ময়ো একেবাৰে ৰেডি হৈ গ'লোঁ। আৰু যদি ৰাস্তাত যদি পাৰোঁ তেতিয়াহ'লে আপোনালোকক কিছুমান জেগা দেখাই যাম, আৰু যদিও কিবা যদি প্ৰব্লেম থাকে, যদি দেখাব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকক আকৌ লগ পাম মই একেবাৰে ঘৰত গৈ। এয়া আমি ওলাই আহিলোঁ, মাস্কটোও পিন্ধি লৈছোঁ একেবাৰে। ইয়াত মানুহ নাই তথাপিও পিন্ধি ল'লোঁ। পুচি ইমান দূৰলৈকে আহি গ'ল। পুচু যা, ঘৰ যা। কি হ'ল? আমাৰ লগত যা। ঘৰ পালোহি। এই ঘৰ পাৰ হ'লে আৰু ঘৰ পাই যাম। এয়া পাইছোহি আৰু। খাই বৈ অলপ টাইম মাৰ লগতে শুই আছিলোঁ। এতিয়া উঠি আহিলোঁ অলপ বাহিৰত। অহাৰ পিছততো আৰু কথা হোৱা নাই আপোনালোকৰ লগত। তাকে আৰু ভিডিঅ'টো অন কৰি ল'লোঁ। আৰু এতিয়া যিখিনি যে গছ দেখুৱাইছিলোঁ ফুল, সেইখিনি ইয়াতে আমাৰ বাউণ্ডেৰীৰ ভিতৰতে। ঢেৰ ফুল লাগিছে ইয়াত। এয়া আৰু দেখুৱাইছোঁ,
এইটো ৰঙা আৰু এই পাপা গোলাপ এইজোপা খুব ধুনীয়া ফুল নহয় কিন্তু চাই খুব ভাল লাগে গছজোপা এতিয়া শুই আছে বৌ শুই আছে আদি টিভি চাই আছে আৰু মই ওলাই আহিলোঁ আপোনালোকৰ লগত অলপ কথা পাতিম বুলি এতিয়াতো দুইজনীয়ে শুই আছে মাৰ লগত বৌৰ লগত আপোনালোকক চিনাকি কৰাই দিব নোৱাৰিম গতিকে শুই উঠি লওক পাছবেলা আপোনালোকৰ লগত লগ কৰাই আছোঁ ঠিক আছে তাৰ আগতে আৰু আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আমাৰ ঘৰত এজনী লিলি আছে তাইকো আজি আপোনালোকৰ লগত চিনাকি কৰাই দিম তেতিয়াহ'লে চাই থাকিব মোৰ ভিডিঅ'টো এইজনী হৈছে আমাৰ লিলি বহুত দিন আগতে আপোনালোকক কৈছিলোঁ যে আমাৰ ঘৰত এজনী লিলি আছে আৰু আজি মই আপোনালোকক চিনাকি কৰাই দিলোঁ আমাৰ লিলিৰ লগত আৰু এতিয়া মই চিনাকি কৰাই দিছোঁ মোৰ দাদাৰ লগত সি ডিউটিৰ পৰা আহিলে আৰু শুই আছে মোবাইল চাই আছে আৰু এইজনী হৈছে মোৰ মা আৰু লিলি একেলগে বহি আছে আৰু ইফালে মোৰ বৌ আৰু আদিত্য মানে আদি আৰু এয়া লিলি মাৰ লগত ধুনীয়াকৈ বহি আছে তাই মানে এইখনতে বহি থাকে আৰু দিনে ৰাতিয়ে বেলেগত নবহে এইজনী বৌ আহিলে তাইৰ লগত বহিবলৈ সেয়া দেখুৱাই দিছে লিলিকো মই কেমেৰা কৰি আছোঁ নাই তাই নাচাই মুখখন গুজি থৈছে তাই মুখখন ওপৰলৈ নকৰে আৰু এয়া আদি সি টিভি চোৱাতে ব্যস্ত হৈ আছে কাৰ্টুন চাই আছে আমি গোটেইখিনি একেলগে চাহ খালোঁ আৰু তাৰপিছত এতিয়া মই ৰেডি হৈছোঁ ঘৰলৈ যাবলৈ হাজবেণ্ড গৈছিলে ঘৰত আৰু আমাক লৈ আনিলে মোক আৰু আদি আৰু এতিয়া আহি পাই গ'লোঁ ঘৰত ফ্ৰেছ হৈ লওঁ এতিয়া মুখ হাত ধুই আৰু কিছুমান কাম আছে এতিয়া মাছ অকণ আনিছে সেইখিনিও ভাজি কৰি লওঁ আৰু ঘৰৰ পৰা অলপ দাইল লৈ আনিছোঁ আৰু ভাজি আছিলে চব মিক্স এটা ভেজ এটা ভাজি আছিলে সেইটো আৰু দাইল লৈ আনিছোঁ ঘৰৰ পৰা আৰু এতিয়া মই কৰি ল'ম অকণমান মাছ মানে ভাজি লওঁ বাকী একো নকৰোঁ মাছখিনি ভাজি লওঁ হ'ব আৰু এইখিনিয়ে ৰাতি আৰু কি তৰকাৰী বনাই থাকিম ৰাতি আৰু একো নকৰোঁ তেনেকুৱা আজি মই তৰকাৰী নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু মোৰো মন গৈ আছিলে যে অলপমান কিবা এটা বনাওঁ কাৰণ দিনতো মই ভাত বনোৱা নাই তৰকাৰী বনোৱা নাই একো কৰা নাই সেইকাৰণে ভাবিছোঁ এতিয়া তৰকাৰীখিনি বনাই লওঁ তাকে বনাই ল'লোঁ আৰু এয়া ভাত পানী খাই একেবাৰে আজৰি হ'লোঁ ৰাতিৰ যিখিনি কাম মোক ডিষ্টাৰ্ব কৰি আছে এইফালে আৰু মাছ নবনাওঁ বুলি ভাবিছিলোঁ মানে অকল ভাজি কৰিয়ে খাম বুলি ভাবিছিলোঁ কিন্তু মাছখিনি তৰকাৰী বনালোঁ আলু আৰু বিলাহী দি আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট এটা কৰি দিব কমেণ্ট কৰিলে মানে মোৰ ভাল লাগে ৰিপ্লাই দিয়ে আপোনালোকক আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ কালি আকৌ নতুন এটা ব্লগ লৈ আকৌ লগ পাম তেনেহ'লে আজিলৈ বাই বাই আপোনালোক সকলোৱে হেপী থাকক সুস্থ থাকক তাৰেই কামনা কৰিছোঁ গুড নাইট